Hello friends, good morning. আৰু আজি দেখিছে ন বতৰটো গম পাইছে নে আৰু গোটেই ফালে ঠাণ্ডা আৰু জাহাজো চলি আছে বাৰু আৰু শুনিবলৈও ভাল লাগিছে ঠাণ্ডা বতৰ যিহেতু আমি এতিয়া গৈ আছো বৰ্তমান আমাৰ দাদাহঁতৰ ঘৰলৈ কাৰণ দাদাহঁতৰ মানে দাদা আৰু বাইদেউ ঘৰত নাই আৰু আনখা গেৰি থৈছে আমাৰ ঘৰতে আৰু দাদা মানে শহুৰবাৰীলৈ গৈছে তেওঁৰ মানে শহুৰৰ গা ভাল নহয় আৰু সেইটো কাৰণে চকুৰ অপাৰেশ্যন এটা আছে আৰু তাতে গৈছে তো আমি যাওঁ দাদাহঁতৰ ঘৰৰ মানে গাহৰিবিলাক দানা দিব লাগিব আৰু সেইটো কাৰণে সেয়া আমি ওলাইছোঁ গ্ৰেচিলা আনখা মই তিনিও গৈ আছোঁ আৰু এইফালে দাদাহঁতৰ গাহৰি গুড়াল দেখিছে দুটা গাহৰি আছে আৰু গ্ৰেচিলাই গৈছে দানা দিবলৈ পূৰা কান্দি আছে সময় হৈ গ'ল আৰু এয়া দাদাহঁতৰ পূৰা পিঁয়াজ জুইছে দেখিছে ধুনীয়াকৈ বৰ ধুনীয়া হৈছে কিন্তু চফা কৰিবলৈ নিৰানি কৰিব লাগিব পূৰা মানে ঘাঁহবিলাক হৈ গৈছে এইফালে নহৰু পাত ইফালে ধনিয়া পাতখিনি ছাগলীয়ে পূৰা খাই দিছে দেখিছে নহয় আকৌ ইফালে চাওঁ বুলি ক'লে ইফালে আলু দেখিছে ইমান ধুনীয়াকৈ আলু লগাইছে নহয় চায়ে বহুত ভাল লাগিছে এয়া চাওক অলপে কৰিছে কিন্তু বহুত ধুনীয়া হৈছে গোটেই আলু বাৰী আকৌ ইফালে ওলকবি এইখিনি চাওক ওলকবিখিনিও বহুত ধুনীয়া হৈছে পূৰা গোবৰ সাৰ দিয়া যে সেইটো কাৰণে বহুত মানে লহপহকৈ বাঢ়িছে চাই ভাল লাগিছে এয়া চাওক আৰু মই এয়া বাৰীলৈ আহি ৰ'ব নোৱাৰিলে দেখিছে নহয় ইমান ধুনীয়া ধুনীয়া শাক ওলাইছে ইফালে জিলিমিলি শাক আকৌ এইখিনি আমি তিতা শাক বুলিও কওঁ আপোনালোকে কি কয় ঠাই সপেক্ষে জনাবচোন দেই আৰু এইফালে গ্ৰেচিলাও ছিঙি আছে খুতুৰা শাক ধুনীয়াকৈ আৰু বহুত খুতুৰা শাক আছে সেইদিনাখনো মই অলপ নিলোঁ ছিঙি বাইদেউহঁতে নাখায় মানে এইবোৰ শাক আৰু মইতো গোটেইখিনি শাকেই খাওঁ সেইটো কাৰণে এয়া ছিঙি আছে আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই